হেল্ল', মই অংকুৰিতা। সকলোৱে মোক সুধি আছে যে মই MSW কৰাৰ পাছত কমপ্লিট কৰাৰ পাছত এতিয়া মই কি কৰি আছোঁ। যেতিয়া মই MSW কমপ্লিট কৰিছিলোঁ তেতিয়া কলেজৰ ফালৰ পৰা এটা 1 মান্থৰ কাৰণে ইণ্টাৰ্ণশ্বিপ দিয়া হয়। মই টিয়কত চেষ্টা অৰ্গেনাইজেশ্যনত কৰিছিলোঁ। তাত সেই অৰ্গেনাইজেশ্যনটোৱে উমেন এম্পাৱাৰমেণ্টৰ ওপৰত লাইভলিহুডৰ ওপৰত কাম কৰে। তাত কৰিছিলোঁ মই 1 মান্থৰ কাৰণে আছিলে, কিন্তু মই এমাহ বঢ়াই 2 মান্থ কৰি ল'লোঁ। দেন তাৰ পৰা মই বৰপেটাত ইউনিচেফৰে প্ৰজেক্ট আছিলে, ছিগমা ফাউণ্ডেশ্যনে লৈছিলে। এইটো আছিলে হেণ্ড হাইজেনিকৰ ওপৰত। তাত বৰপেটাত গৈ মই 7 দিনৰ কাৰণে, সেইটো অনলি 7 দিনৰ কাৰণে আছিলে। 7 দিনৰ কাৰণে তাত কৰিছিলোঁ মই এজ এ ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে। মোৰ লগত টীম আছিলে। তাৰ পৰা মই ইউনিচেফত চৰাইদেউ ডিষ্ট্ৰিক্টত সোণাৰীত কৰিছিলোঁ 1 ইয়াৰৰ কাৰণে। ইউনিচেফৰ প্ৰজেক্ট আছিলে, এইটো ডিব্ৰুগড় মেডিকেল কলেজৰ আণ্ডাৰত আছিলে। দেন তাৰ পৰা মই যোৰহাটৰ শক্তি সদন মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ আণ্ডাৰত সেইটো NGO চলায়, তাত কৰিছিলোঁ মই। দেন এতিয়া মই শিৱসাগৰত এটা অৰ্গেনাইজেশ্যনত কৰি আছোঁ। এইটো অৰ্গেনাইজেশ্যন শিশু কল্যাণৰ ওপৰত কাম কৰে। সেয়াই মই মোৰ লাইফটো এনেকৈ কৰি আছোঁ। আৰু মই সদায় সমাজৰ হকে কাম কৰি ভাল পাওঁ। সমাজৰ উন্নতিৰ কাৰণে সদায় মই কাম কৰি ভাল পাওঁ, কিন্তু মই কৈ বেয়া পাওঁ, মানে জনাই নাথাকোঁ। কিন্তু সকলোৱে যে সুধি থাকে যে MSW পঢ়াৰ পিছত তুমি বা আপুনি কি কৰি আছে, বা কেনেকৈ ধৰণৰ প্ৰজেক্ট পায়, কি কথা, সেইটো কাৰণে মানে অলপ জানিবলৈ মই মোৰ নিজৰ লাইফ ষ্টৰি শ্বেয়াৰ কৰি থাকোঁ আপোনালোকৰ আগত। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।